everyone, কি খবৰ সকলোৰে খবৰ নিশ্চয় সকলোৰে ভাল আজি বতৰটো খুব বেছি আমাৰ ইয়াত ঠাণ্ডা পৰিছে সেইকাৰণে ভাবিলো বুট দাইল আৰু ৰুটি সবজি বনাম ভাবিলো আপোনালোকৰ লগতো ৰেচিপিটো শেয়াৰ কৰোঁ মইনো কেনেদৰে বুট দাইল বনাম আহকচোন তেন্তে এয়া প্ৰথমতে মই ইয়াত পিয়াজ আদা নহৰু জলকীয়া গুটেখিনি দি লৈছো মিক্সিত মাৰি পেষ্ট বনাই লম সবে বিভিন্ন ধৰণে ৰেচিপিবোৰ বনাই মই আকৌ পেষ্ট বনাই ললে বেছি সুবিধাজনক বুলি ভাবো সেইকাৰণে মই এইখিনি মিক্সিত মাৰি লম তাৰ পাছতে দুটা আলু কাটি লৈছো আৰু এইখিনি বুট দাইল যেহেতু আমি দুটা মানুহ সেইকাৰণে বুট দাইল কমকে লৈছো আপোনালোকে বস্তু অনুযায়ী সামগ্ৰীবোৰ ল'ব আৰু এয়া আটা মঠি থৈছো আচলতে ৰুটি ফুলিবলৈ হলে আটাখিনি গৰম পানী দি মঠিব লগত নিমখ অকণ দি দিব তেতিয়া ভাল হয় তেন্তে বলক ৰেচিপিটো ষ্টাৰ্ট কৰোঁ এয়া কুকাৰ এটাত তেল দি লৈছো আপোনালোকে কেৰাহীটো বনাব পাৰে কিন্তু কেৰাহীত বনালে বহুত টাইম লাগে সেইকাৰণে ভাবিলো কুকাৰতে বনাও কুকাৰটো তেলখিনি ভালকৈ গৰম হ'বলৈ দিম তেলখিনি ভালকৈ গৰম হোৱাৰ পাছত এয়া আদা নহৰু আৰু পিয়াজৰ পেষ্টখিনি দি দিছোঁ এইখিনি ভালকৈ ভাজি ল'ম যাতে তাৰ পৰা এক্সট্ৰা তেল ওলায় তেতিয়ালৈকে ভাজিব লাগিব মই বুট দাইল সবজিটো বনাওঁতে অকল আদা নহৰু আৰু পিয়াজে ইউজ কৰিছোঁ যিহেতু আমি তেনেকৈ মছলা নাখাওঁ মছলা ব্যৱহাৰ নকৰোঁ সেইকাৰণে এতিয়া আন্দাজমতে নিমখ আৰু হালধি দি দিছোঁ তাৰ পাছত ধুনীয়াকৈ ভাজি থাকিব এয়া দেখিছে এক্সট্ৰা তেল ওলাইছে এতিয়া সবজিখিনি দি দিছোঁ সবজিখিনি দি এনেদৰে ভালদৰে লৰাই থাকিব মই দেখুৱাৰ ধৰণে অলপ সময় ভাজি ল'ব ভাজি লোৱাৰ পাছতহে পানী ইউজ কৰিব অলপ সময় লৰাই ভাজি থাকিব ভালকৈ ভাজি হোৱাৰ পাছতহে আপোনালোকে পানী দিব এয়া মোৰ সবজিখিনি ভজা হৈ গৈছে এতিয়া পানী দিব হ'ল পানী দি 4টামান চিটি দি দিলে হৈ যাব আমাৰ সবজি ৰেডি হৈ যাব এফালে মই এতিয়া কেৰাহী এখনত তেল গৰম হ'বলৈ দিয়াৰ পাছত ৰুটিকিটা বনাই লওঁ বুলি ভাবিছোঁ আৰু শেষত আপোনালোকক সবজিখিনি কেনেকুৱা হয় দেখাম বাৰু আৰু আটাখিনি ভালকৈ মঠি গৰম পানী দি মঠিলে এয়া দেখিছে ধুনীয়া ধুনীয়া আমাৰ ৰুটি ৰেডি হৈ গৈছে আৰু আজি মোৰ যিহেতু এইটো ফাৰ্ষ্ট ভিডিঅ' হয় সেইকাৰণে কিবাকিবি ভুল হৈ যাব পাৰে আপোনালোকে প্লিজ ক্ষমা কৰিব আৰু ভুলখিনি শুধৰাই দিব পাছত ভালকৈ কৰিবলৈ চেষ্টা কৰিম আৰু এয়া আমাৰ বুট দালি সবজি ৰেডি আমি এতিয়া পৰিবেশন কৰোঁ ৰুটিৰ লগত ধন্যবাদ